हेलो फ्रेंड्स वेलकम टू स्प्लेंडेड इडू। आज आम क्लास 8 मैथमेटिक्सर एक्सारसाइज 3.2 क्वेश्चन नम्बर 12 समाधान करिम। सोआ क्वेश्चन तो ए बी सी डी सामान्तरिकत ए सी और बी डी कर्णय ই बिंदुत समद्विखंडित है। यदि ए ই इक्वल टू 10x तेन्ते ए सिर जोख उलिওৱা যদি x इक्वल टू 3 হয়। ইয়াত আমি আগত চিত্ৰটো আমি ড্ৰ কৰি লওঁ, আঁকি লওঁ। এ বি চি ডি সামান্তৰিক, তেন্তে আমি এ বি চি ডি আগত আমি সামান্তৰিকটো আমি আগত আঁকি লওঁ। এইটো এটা কি সামান্তৰিক এ বি চি ডি। এ বি চি ডি আমি এইটো কি সামান্তৰিক আঁকিলোঁ। তাৰপিছত কৈছে এ চি আৰু বি ডি কৰ্ণয়। এতিয়া আমি এ চি কৰ্ণ আৰু বি ডি কৰ্ণ আমি আঁকিলোঁ। তাৰপিছত কৈছে এ চি আৰু বি ডি কৰ্ণয় ই বিন্দুত সমদ্বিখণ্ডিত হয়। ই বিন্দুত সমদ্বিখণ্ডিত হয়। আমি ই বিন্দু ইয়াত মাজত আমি ই বিন্দু দিলোঁ। ই বিন্দুত কি হৈছে সমদ্বিখণ্ডিত হৈছে। সমদ্বিখণ্ডিত তাৰ মানে এ চি কৰ্ণই বি ডি কৰ্ণক দুটা সমান ভাগত ভাগ কৰিছে, নাইবা বি ডি কৰ্ণই এ চি কৰ্ণক দুটা সমান ভাগত ভাগ কৰিছে। তেন্তে আমাৰ ইয়াত কি হ'ব, এ ই ইকুয়াল টু চি ই সমান হ'ব, অৰ্থাৎ এ চি ইকুয়াল টু এ ই প্লাছ চি ই লিখিব পাৰোঁ। ইয়াত আমাক কি উলিয়াব দিছে, এ চিৰ জোখ উলিয়াব দিছে। তেন্তে আমি আগত লিখোঁ, দিয়া আছে যি দিয়া আছে সেইটো আগত লিখোঁ। দিয়া আছে এ বি চি ডি সামান্তৰিকত এ চি আৰু বি ডি কৰ্ণ, এ চি আৰু বি ডি কৰ্ণ, আৰু এ ই ইকুয়াল টু 10x এইটো দিয়া আছে এ ই ইকুয়াল টু 10x, আৰু x ইকুয়াল টু দিয়া আছে 3। তেন্তে আমাৰ কি উলিয়াব লাগে, এ চিৰ জোখ। এ চি ইকুয়াল টু হট, এ চিৰ মান কিমান হ'ব। এতিয়া আমি এইটো লিখিব পাৰোঁ, এ ই ইকুয়াল টু চি ই, কাৰণ ই বিন্দুত সমদ্বিখণ্ডিত হৈছে। এ চি কৰ্ণক দুটা ভাগত সমানভাৱে ভাগ কৰি দিছে বি ডি কৰ্ণই। তেন্তে ইয়াত আমি লিখিব পাৰোঁ যে ই মধ্যবিন্দু, আৰু ই বিন্দুত কি কৰিছে সমদ্বিখণ্ডিত হৈছে। অতএব আমি ইয়াত লিখিব পাৰোঁ এ চি ইকুয়াল টু এ ই প্লাছ চি ই। ইয়াত এ চি কৰ্ণক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এ ই প্লাছ চি ই। এতিয়া চোৱা এ চি ইকুয়াল টু এ চি কৰ্ণ, তেন্তে এ ই প্লাছ চি ইৰ ঠাইত আমি এ ই লিখিব পাৰোঁ, কাৰণ এ ই ইকুয়াল টু চি ই এইটো আমাৰ আগতে আমি সমান বুলি কৈছোঁ। তেন্তে ইয়াত আমি এ ই দিব পাৰোঁ। এতিয়া চোৱা এ চি ইকুয়াল টু 2 এ ই যোগ কৰিলে, এতিয়া এ চি ইকুয়াল টু 2 ইন্টু এ ই কিমান আছে, আমাৰ এ ই দিয়া আছে 10x। তেন্তে আমি এ ইৰ ঠাইত আমি 10x বহুৱাম, 10x। এ চি ইকুয়াল টু 2 ইন্টু এইটো কি হ'ব 20x। এ চি ইকুয়াল টু 20 ইন্টু এক্সৰ মান কিমান দিয়া আছিল, এক্সৰ মান 3, 3 বহুৱালোঁ। অতএব এ চি ইকুয়াল টু 60। তেন্তে এ চি কৰ্ণৰ জোখ কিমান হ'ল 60।
থেংক ইউ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।